ইংৰাজী এটা মাথো ভাষা হয়, ইংৰাজী জ্ঞানৰ ভাণ্ডাৰ নহয়। ইংলেণ্ডৰ মানুহে প্ৰত্যেকজন মানুহেই ইংৰাজী জানে, সেই বুলি ইংলেণ্ডৰ প্ৰত্যেকজন মানুহেই জ্ঞানী নেকি? আমেৰিকাৰ প্ৰত্যেকজন মানুহে ইংৰাজী ক'ব পাৰে, ইংৰাজী জানে। আমেৰিকাৰ প্ৰত্যেকজন মানুহে জ্ঞানী নেকি? প্ৰতিজন মানুহে বুদ্ধিয়ক নেকি? নমস্কাৰ, মোৰ অন্য ভিডিঅ' এটালৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টোত সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে আমাৰ সমাজত গাঁৱে ভূঞে কি কৰে জানেনে? মুখেৰে ইংৰাজী শব্দ ওলাই নাহে আৰু তেখেতসকলে কি ক'ব প্ৰতিটো কথাতে কাৰোবাৰ লগত বেছিকৈ শব্দটো ব্যৱহাৰ কৰে জানেনে? যেতিয়া কাৰোবাৰ লগত তৰ্ক লাগিল, ধৰি লওক মোৰ লগত কাৰোবাৰ কিবা তৰ্ক লাগিল, এনেকুৱা এটা ব্যৱহাৰ কৰে তেখেতসকলে যেন বহুত জানে, ইংৰাজীতে কথা ক'ব বিচাৰে আৰু ইংৰাজীতে গালি দিব বিচাৰে, অথচ তেখেতসকলৰ মুখেদি ইংৰাজী ওলাই নাহে, মুখেদি ইংৰাজী ফুটি ওলাই নাহে, কিন্তু নিজকে এনেকুৱা দেখুৱাই তেখেতসকল যেন অভাৰ স্মাৰ্ট, বহুত জানে। আৰে ভাই, ভালদৰে ইংৰাজী শিকি ল, মুখত ওলাই নাহে, কিন্তু যদি কিবা কাৰণত তৰ্ক বিতৰ্ক হয়, মুখেৰে এনেকুৱা দেখুৱাই মুখেদি ইংৰাজী ওলাই নাহে, কিন্তু ইংৰাজীতে কথা ক'ব বিচাৰে। আৰে ভাই, সেইসকল শিয়াল পণ্ডিতক কৈছোঁ, আপোনালোকে একোটা শিয়াল পণ্ডিত, আপোনালোকক কৈছোঁ, আৰে ভাই, ইংৰাজী প্ৰথমে শিকি ল, ভালদৰে শিকি ল, তাৰপিছত ইংৰাজী ক'বলৈ চেষ্টা কৰ, ইংৰাজী ভাষা ব্যৱহাৰ কৰ, আমি বেয়া নাপাওঁ, কিন্তু শুদ্ধকৈ জানি ল, শুদ্ধকৈ ইংৰাজী জানি ল, তাৰপিছত শুদ্ধকৈ ইংৰাজী ক, আমি বেয়া নাপাওঁ। কিন্তু তহঁতৰ মুখেৰে ইংৰাজী ওলাই নাহে আৰু কিবা এটা তৰ্ক লাগিলে খালি ইংৰাজী শব্দ ক'ব বিচাৰা, অথচ মুখেদি ইংৰাজী ভালদৰে ওলাই নাহে। এই শিয়াল পণ্ডিত হাত, আপোনালোকক এটা কথা কৈছোঁ, শিয়াল পণ্ডিত হাত বুলি কোৱাৰ কাৰণে বেয়া নাপাব, সেইসকলক কৈছোঁ যিসকলে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে গাঁৱে ভূঞে চহৰে নগৰে। আপোনালোকে প্ৰত্যেকেই এনেকুৱা ধৰণৰ কথাৰ লগত জড়িত জানে। কিছুমান মানুহ আছে কিবা কাৰোবাৰ লগত তৰ্ক লাগি এনে ইংৰাজী নকয়, কিবা তৰ্ক বিতৰ্ক লাগিলে কেৱল ইংৰাজীতে গালি দিব বিচাৰে, ইংৰাজী এটা ভাষা হয়, ইংৰাজী কোনো জ্ঞানৰ ভাণ্ডাৰ নহয়, ইংৰাজী এটা মাথো ভাষা হয়, ইংৰাজী জ্ঞানৰ ভাণ্ডাৰ নহয়। এটা কথা মনত ৰাখিব, ইংৰাজী নাজানিলেও এজন মানুহ জ্ঞানী হ'ব পাৰে, ইংৰাজী নাজানিলেও এজন মানুহ শুদ্ধ ভাল মানুহ হ'ব পাৰে সমাজত, কিন্তু ইংৰাজী জানাটো ইমান জৰুৰী নহয়। কিন্তু এটা কথা কওঁ, ইংৰাজী জানিলে এটা বুদ্ধিয়কৰ কাম, এটা বেলেগ ভাষা এটা আয়ত্ত কৰাটো এজন বুদ্ধিয়কৰ কাম, কিন্তু ইংৰাজী জনাটোৱেই যে জ্ঞানী হ'ব এইটোতো কোনো কথা নাই, ক'তো লিখা নাই। ধৰি লওক ইংলেণ্ডৰ মানুহে প্ৰত্যেকজন মানুহেই ইংৰাজী জানে, সেই বুলি ইংলেণ্ডৰ প্ৰত্যেকজন মানুহেই জ্ঞানী নেকি? আমেৰিকাৰ প্ৰত্যেকজন মানুহে ইংৰাজী ক'ব পাৰে, ইংৰাজী জানে, আমেৰিকাৰ প্ৰত্যেকজন মানুহে জ্ঞানী নেকি? প্ৰতিজন মানুহে বুদ্ধিয়ক নেকি? নহয়, কেতিয়াও হ'ব নোৱাৰে। জ্ঞানী হ'বলৈ নিজৰ ভাষাটো শুদ্ধকৈ জানি ল, সেইজনে জ্ঞানীৰ পৰিচয়। জ্ঞানটো ভাষাত নাথাকে, জ্ঞানটো মানুহৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা বস্তু হয়। জ্ঞানটো এনেকুৱা নহয় যে আপুনি ইংৰাজী জানে, আপুনি বহুত জানা মানুহ, ঠিক তেনেকুৱা নহয়। ইংৰাজী মাথো এটা ভাষা হয়, আমাৰ অসমীয়া ভাষা যেনেকুৱা হয়, ইংৰাজী ভাষাও ঠিক তেনেকুৱা এটা ভাষা হয়। আমি সৰুৰ পৰা অসমীয়া শিকি ডাঙৰ হৈছোঁ, অসমত ডাঙৰ হৈছোঁ, সেইবাবে আমি ইংৰাজী ইমান ভালকৈ নাজানো। কিন্তু আপোনালোকে যেন কথাই প্ৰতি ইংৰাজী শব্দ ব্যৱহাৰ কৰিব বিচাৰে, অথচ ভালদৰেও নাজানে। আপোনালোকে নিজকে কি বুলি ভাবে? আপোনালোকে কি মহাপণ্ডিত নেকি? নে আপোনালোকে ইংৰাজী দুই এটা শব্দ জানিলে আপোনালোকে কি মহাপণ্ডিত হৈ গ'ল নেকি? একো নহয়, ইংৰাজী মাথো এটা ভাষা, আৰু সেইসকলে মহাপণ্ডিতক কৈছোঁ, ইংৰাজী মাত্ৰ এটা ভাষা হয়, তাত বাহিৰে একো নহয়। ইংৰাজী ভাষা আয়ত্ত কৰাটো এজন বুদ্ধিয়কৰ কাম মানিছোঁ, কিন্তু ভালদৰে শিকি ল, ভালদৰে অসমীয়াটো জানি ল। ঠিক তেনেকুৱা এজন মই মানুহ লগ পাইছিলোঁ, বন্ধুৱেই হয়, কিবা এটা সৰু কথাত তৰ্ক বিতৰ্ক হ'ল, সেই কথাটো আপোনালোকক জনাইছোঁ। সি কথাই প্ৰতি কেৱল ইংৰাজী শব্দ ব্যৱহাৰ কৰিব বিচাৰে। মই তাক সুধিলোঁ, ভালদৰে সুধিছিলোঁ, ভাই মই ইংৰাজী নাজানো, এই বেঞ্চখনৰ ইংৰাজীটোনো কি? সিটো চিন্তাত পৰি গ'ল। আৰে বেঞ্চখনৰ ইংৰাজী, সি নিজকে কিন্তু মহাপণ্ডিত বুলি ভাবে, নিজকে ভাবে কি মই মহাপণ্ডিত। সুধিলোঁ, বেঞ্চখনৰ ইংৰাজীনো কি? মই নাজানো। ভালদৰে সুধিছোঁ, মই নাজানো বেঞ্চখনৰ ইংৰাজীটো কোৱা। তাৰপিছত সি চিন্তাত পৰি গ'ল, সি লাজতে কি কৰিব কি নকৰিব, পিছত ক'লে এতিয়া মই নকওঁ, পিছত কৈ আছোঁ। সেই মহাপণ্ডিতজনক কৈছোঁ, আৰে ভাই, সি ভালদৰে অসমীয়াই নাজানে, তই ইংৰাজী কি কবি? যদি সি ভালদৰে অসমীয়া জানিলেহেঁতেন, বেঞ্চখনটো অসমীয়া শব্দ নহয়, বেঞ্চখনটো ইংৰাজী শব্দ হয়। সি মাজতে দুই এটা শব্দ জানি কেনে নিজকে বহুত অভাৰ স্মাৰ্ট দেখুৱায়। এনেকুৱা আমাৰ সমাজত গাঁৱে ভূঞে
চহৰে নগোৱা যে এনেকুৱা বহুত ব্যক্তি আছে যিয়ে তাৰমানে কি অসমীয়া ভাষাটো শুদ্ধকৈ নাজানে প্ৰথমে ভাই নিজৰ অসমীয়া ভাষাটো জানি ল নিজৰ অসমীয়া ভাষাটো শুদ্ধকৈ জানি ল অসমীয়া ভাষাটো শুদ্ধকৈ জানিলে শুদ্ধকৈ ইংৰাজী ক'ব পাৰিবি আজি সি মুখত মানে লাজতে ৰঙা পৰি গৈছে আৰে ভাই বেঞ্চখনৰ ইংৰাজী কি আৰে ভাই বেঞ্চখন এটা ইংৰাজী শব্দ হয় মই যিমান দূৰ জানো ময়ো নকওঁ এই কথাটো ময়ো নকওঁ যে মই শুদ্ধকৈ সকলো জানো বেঞ্চখন যদি আমি অসমীয়াত ক'ব বিচাৰোঁ যদি মোৰ ভুল হ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে ক'ব বেঞ্চখন হ'ল যদি আমি অসমীয়াত ক'ব বিচাৰোঁ বেঞ্চখন হ'ল হেলনীয়া চকী যদি মোৰ ভুল হৈছে আপোনালোকে কমেণ্টত জনাব কিন্তু আৰু এটা কথা আমাৰ অসমৰ 99% মানুহে অসমীয়া শব্দ বেঞ্চখন বা ডেস্কখনৰ অসমীয়া শব্দ ব্যৱহাৰ নকৰে 99% মানুহে ইংৰাজী শব্দই ব্যৱহাৰ কৰে সেইকাৰণে সেই মহাপণ্ডিতজনেও ভাবিলে বেঞ্চখন এটা অসমীয়া শব্দ আৰে ভাই বেঞ্চখন অসমীয়া শব্দ নহয় বেঞ্চখন হ'ল ইংৰাজী শব্দ বেঞ্চখনৰ অসমীয়া হ'ল হেলনীয়া চকী যদি আপুনি অসমীয়া ভালদৰে জানিলেহেঁতেন আজি সি মোৰ আগত লাজত পৰি যাব নালাগিলেহেঁতেন সি ভাবিছে বেঞ্চখনৰ ইংৰাজী বা কি ঠিক তেনেকুৱা আমাৰ সমাজত গাঁৱে ভূঞে চহৰে নগৰে এনেকুৱা মহাপণ্ডিত আছে সেই মহাপণ্ডিতসকলক আহ্বান জনাইছোঁ আপোনালোকক হাত জোৰি আহ্বান কৰিছোঁ এই মহাপণ্ডিতসকল শিয়াল পণ্ডিতসকল প্ৰথমে নিজৰ ভাষাটো জানি ল প্ৰথমে নিজৰ ভাষাটো ভালদৰে জানি ল তাৰপিছত ইংৰাজী শিক ইংৰাজী ক আমি বেয়া নাপাওঁ কিন্তু আপোনালোকৰ এই অভদ্ৰ আচৰণবোৰ বন্ধ কৰক এনেকুৱা শিয়াল পণ্ডিতসকলক কৈছোঁ গতিকে ভিডিঅ'টো কেনে পালে এটা কমেণ্টৰ জৰিয়তে সকলোৱে জনাব যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে মোক তেন্তে মোক ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ জয় আই অসম।